পৰঠা আছেনে? আছে। কাটি বেচেনে? কাটি আকৌ কিয় বেচিম? কিয় নেবেচিব? কাটি বিক্ৰী কৰা নহয় নহয়। পৰঠা কাটি নেবেচে? আপুনি ক'ত পৰঠা কাটি বিক্ৰী কৰে? যদি ছাগলীৰ মাংস কাটি বেচিব পাৰে, ব্ৰইলাৰ মাংস কাটি বেচিব পাৰে, হাঁহৰ মাংস কাটি বেচিব পাৰে, পৰঠা কাটি বেচিব কিয় নোৱাৰিব? কিয় নেবেচিব পৰঠা? কি কথা ক'বলৈ আহিছে হে? মোৰ মন্ত্ৰীৰ লগত হাত আছে কিন্তু দেই। এই মাত্ৰ এটা ফোন কৰি দিম, এই মাত্ৰ এটা ফোন কৰি দিম, এই মাত্ৰ আহি পেলাই একদম অৱস্থিতিকে কৰিব, আপোনাৰ হোটেল উঠাই দিম, গম পোৱা নাই? কি কথা ক'বলৈ আহিছে? কি কথা ক'বলৈ আহিছে? কথা ক'বলৈ পৰঠা কাটি বেচিব নোৱাৰিব, কথা ক'বলৈ আহিছে। পৰঠা কাটি বেচিব নোৱাৰিব, কথা ক'বলৈ আহিছে। এই পোৱালি এইফালে আছে। পৰঠা এটা মাজতে কাটি এই মানুহজনক দি দিওঁ। পানী বটল এটা দিয়া, খুলি দিয়া। এই লালমোহন কেনেকৈ বেচিছে? লালমোহন 15 টকা। 15 টকা। ইনষ্টলমেণ্টত বেচে নেবেচে? বিক্ৰী কৰাটো নাযায়। কিহনে যাব? কিহনে যাব? যদি গাড়ীৰ ইনষ্টলমেণ্টত বিক্ৰী কৰিব পাৰে, যদি বাইক ইনষ্টলমেণ্টত বিক্ৰী কৰিব পাৰে, যদি স্কুটি ইনষ্টলমেণ্টত বিক্ৰী কৰিব পাৰে, তেতিয়াহ'লে আপুনি লালমোহনটো ইনষ্টলমেণ্টত বিক্ৰী কৰিব নোৱাৰিব। চব ইনষ্টলমেণ্ট আপোনালোকে বিক্ৰী কৰিব পাৰিব লাগিব, তেতিয়াহে। ইনষ্টলমেণ্ট চলি আছে, আকৌ জগতৰ ইনষ্টলমেণ্ট চলি আছে, লালমোহনটো ইনষ্টলমেণ্টত বিক্ৰী কৰিব নোৱাৰিব আপোনালোকে। হা? এইটো ইনষ্টলমেণ্টত বিক্ৰী কৰিব লাগিব আপোনালোকে। দাম কিমান? 15 টকা। 15 টকা। তে মই এটা কাম কৰিম, মই 15টা ইনষ্টলমেণ্টত আপোনাৰ এইটো মই হেৰি কৰি দিম, 15টা ইনষ্টলমেণ্টত। গতিকে এটা ইনষ্টলমেণ্ট কিমানকৈ পৰিলে? 1 টকাকৈ পৰিলে। ঠিক আছে, 15টা ইনষ্টলমেণ্ট, 15 টকা দাম, এমাহত 1 টকাকৈ পৰিলে। গতিকে মই 15টা ইনষ্টলমেণ্টত আপোনাৰ এইটো মই ধাৰ মাৰি দিম। ঠিক আছে, এটা লালমোহন বান্ধি দিয়ক, লালমোহন এটা বান্ধি দিয়ক। ঠিক আছে, মই 15টা ইনষ্টলমেণ্টত আপোনাক মাৰি দিম, হয়নে? গতিকে 15 মাহত 1 টকাকৈ 15টা ইনষ্টলমেণ্টত আপোনাক এইটো মাৰি দিম। ঠিক আছে, মই আহিম মাজে মাজে। ঠিক আছে। মানে এইখিনিতে আপোনাৰ 1 টকা এটা হেৰাই পালোঁ। হা, গতিকে এইটো মানে আপোনাৰ প্ৰথম মাহৰ ইনষ্টলমেণ্টটো মই আপোনাক দিলোঁ। ঠিক আছে, এইকেইটা হেৰাই পালোঁ। গতিকে প্ৰথম মাহৰ ইনষ্টলমেণ্টটো আপোনাক দিলোঁ। গতিকে মোৰ আৰু কিমান থাকিলে? 14 মাহৰ থাকিলে। গতিকে 14 মাহৰ আৰু 14 টকা মই 1 মাহত 1 টকাকৈ দি দিম। গতিকে এইটো প্ৰথম মাহৰ ইনষ্টলমেণ্ট। ঠিক আছে, হ'ব? ঠিক আছে, হ'ব।